আজি আমি কম যে এখন ছাগলীৰ পিঠত কিমান কেজিলৈকে উঠাব পাৰে আৰু এই ছাগলীক আমি কি খুৱাওঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এই ছাগলীৰ পিঠিত এজন মানুহ এনেই বহি থাকিব পাৰে। এই ল'ৰাকেইটা যে বাহিৰৰ পৰা দৌৰি আহিছে, কেইলে এনেকৈ দৌৰি আহিছে আৰু কেইলে এতিয়া আহিছে, গোটেই কথা ক'ম। ভিডিঅ'টো চাব কিন্তু দেই। আজি আমি ক'ম যে আমাৰ ছাগলীক কি দানা দি থাকোঁ আৰু কি দানা দিলে ভাল। আপুনিও আপোনাৰ ছাগলীক কি দানা দিব লাগে, তেনেহ'লে ছাগলীৰ গ্ৰ'থটো বেছি থাকে। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই মোৰ ছাগলীক খোৱাৰ কাৰণে দানা একো দিয়া নাই, সেইকাৰণে এনেকুৱা কৰি আছে। এতিয়া কথা হ'ল যে মোৰ ছাগলীক খোৱাৰ কাৰণে দানা কি দানা দিওঁ। এতিয়া মোৰ ফাৰ্মৰ যিকেইটা ছাগলী সৰু আছে, সেইকেইটা ছাগলীক মই 50 গ্ৰাম চাপৰ দিওঁ ৰাতিপুৱা আৰু অকণমান মাকৈ দিওঁ। আজি ঘৰত দানা ষ্টক নাই আৰু দানাৰ কাৰণে মই যোৱাও নাই, সেইকাৰণে ছাগলী নিজে আহি বিচাৰি আছে, কেলে দিয়া নাই। আজি নাই যদি ক'ৰ পৰা পাব, সিয়ে নিজেই চাইছে যে মই নিজেই বিচাৰোঁ। এই চাওক কেনেকুৱা কৰি আছে। আজি সেই দানা লাগেই, সেইকাৰণে এনেকুৱা কৰি আছে, কিন্তু দানা আজি নাই যে। ছাগলী যদি আপোনাৰ ঘৰত আছে তেনেহ'লে আপুনিও বুজিব, সেয়ে এজন মানুহৰ নিচিনাই হৈ গ'ল। কথা ক'ব নোৱাৰে, কিন্তু বাকী যিবিলাক কাম কৰিব না, আপুনি চাব কিন্তু এজন মানুহৰ নিচিনাই। মানুহেতো কথা ক'ব, সিয়ে কথা নকৈ মানুহৰ নিচিনাই এনেকুৱা খুজি ফাইনেলি অকণমান পাই গ'ল দানা। এনেকুৱা খুজি ফাইনেলি অকণমান দানা পাই গ'ল, দানা খাই আছে। এইটো মোৰ বিটেল নহয়, এইটো মোৰ বিটেলৰ ক্ৰছহে হয়। সেইটোৰ বয়স হ'ল এতিয়া 2 বছৰ হ'ল। 75 মান বডি ৱেইট হ'ল, 4 দাঁতত। এতিয়া বিটেলে ক্ৰছ 75 বডি ৱেইট হ'ল 2 বছৰত, 4 দাঁতত। আজিকালি বহুত মানুহে যে মোকে ফোন কৰে, মোৰ ফাৰ্মতো আহে, সিহঁতে ভাবি থাকে যে মই বিটেলেই যদি লৈ লওঁ তেনেহ'লে মোৰ ফাৰ্ম ডাঙৰ হৈ যাব, মোৰ ফাৰ্ম উন্নতি কৰিব। আৰে ভাই, ফাৰ্ম উন্নতি কৰিবৰ কাৰণে, ডাঙৰ কৰিবৰ কাৰণে বিটেল নালাগে। সি বাহিৰৰ ছাগলীকেইটাই যদি লয় তেনেহ'লে ভাবে যে মোৰ ফাৰ্মকেইটা এতিয়া ডাঙৰ হৈ যাব, ইয়াৰ ডাঙৰ হৈ আছে। কিন্তু এটা বাহিৰৰ ছাগলী ল'লে কিমান টকা লাগে আৰু কিমান বেমাৰ থাকে বাহিৰৰ ছাগলী, সেইকেইটা কথা কেতিয়াও নুবুজিব। এতিয়া বাহিৰৰ ছাগলীকেইটা যে বিটেল, চিৰহি, বাৰ্বৰী, সেইবিলাক কিন্তু মোৰ ওচৰতো পাব। সেইবিলাক বাহিৰৰ বিটেল ছাগলী যিকেইটা, অসমত যিকেইটা ছাগলী ডিমাণ্ড আছে, সেইটো হ'ল 1 নম্বৰ হ'ল বিটেল যে আপুনি 20 কেজি বডি ৱেইটত লয় তেনেহ'লে মোৰ ওচৰতো পাব, 12,000 টকা দিব লাগিব। কিন্তু সেইবিলাক ছাগলী যে আপুনি যে নতুনেই ল'ব, নিজে ঘৰৰ কাৰণে ল'ব, তেনেহ'লে আপুনি বিটেল যেতিয়া 20 কেজি ওজনৰ বডি ৱেইটটো লৈ ল'ব, তেনেহ'লে আপোনাৰ সেইকেইটা ছাগলী কি বেমাৰ হ'ব, কি বেমাৰ হয়, সেইকেইটাওতো আপুনি জানিব লাগিব। সেইকেইটা জনাৰ আগতে যদি আপুনি প্ৰথমতে বাহিৰৰ ছাগলী লৈ লওঁ, বাহিৰৰ ছাগলীটো বেমাৰটো বেছি যদি বেমাৰ থাকে তেনেহ'লেতো আপুনি প্ৰথমতে লোকেল ছাগলীতেহে ফাৰ্ম ষ্টাৰ্ট কৰি শিকিব লাগিব, তাৰপিছতহে বাহিৰৰ ছাগলী উন্নতৰ কথা ভাবিব লাগিব। এতিয়া আপুনি যদি নতুন হয় তেনেহ'লে আপুনি লোকেলেই ষ্টাৰ্ট কৰক। আৰু যদি নাই, আপোনালোকে ভাবি আছে যে নাই মই আগতে ফাৰ্ম আগৰ পৰাই ছাগলী আছে, নলেজটো আছে, তেনেহ'লে বিটেল ল'ব পাৰিব, আমাৰ তাতো পাব। যদি আমি নম্বৰ দিলে কি হয় যে বহুতে এনেই ফোন কৰি সুধি থাকে, নলয় যে এনেই ফোন কৰি সুধি থাকে। আপুনি যদি লাগে তেনেহ'লে কমেণ্টত জনাই দিয়ক, কমেণ্ট কৰি দিয়ক, মই আপোনাকে ফোন কৰিম আৰু আপুনি বিটেল ছাগলী পাই যাব যদি লাগে। আৰু যদি নতুন হয় তেনেহ'লে আপুনি লোকেলে ল'ব পাৰিব। আমাৰ ছাগলী এইটো আজি দানা পোৱা নাই যে, সেইকাৰণে কাকো ভিতৰ ফালে আহিব নিদিয়ে, এনেই ৰৈ আছে। সি কোনে আহিব সি নিজেহে চাব, কাকো আজি ভিতৰ ফালে আহিব নিদিয়ে, সেইকাৰণে তাতেই ৰৈ আছে। আমাৰ মানুহকেইটা কিন্তু বাহিৰত ৰৈ আছে, আহিব নোৱাৰে, ছাগলী আহিব নিদিয়ে। ছাগলী যেতিয়া ইয়াৰ পৰা যাব তেনেহ'লেহে সিহঁত আহিব পাৰিব,
নহ'লে আৰু কোনো ভিতৰ ফালে আহিব নোৱাৰে। কিন্তু এতিয়া আপোনালোকে ভিডিঅ'তে চাইছে যে সেয়াতে অকণমান টাইম হ'ল, কিন্তু এনে 1 ঘণ্টা হৈ গ'ল। মই মানে ভিডিঅ' এডিট কৰি লাষ্টত লৈ গৈছোঁ যে সেইকাৰণে 1 ঘণ্টা সময় কিন্তু সি ৰৈ আছে, কাকো ভিতৰ ফালে আহিব নিদি আছে। এতিয়া ফাইনেলি যেতিয়া সি নিজে বাহিৰত যাব তেনেহ'লেহে বাকী মানুহ আহিব পাৰিব, কোনেও তাকে বাহিৰ কৰিব নোৱাৰে। ফাইনেলি এতিয়া গ'ল, সেই চাওক মানুহ যে আহি আছে, যোন ছুটিহে পাই গ'ল, এনেকুৱা আনন্দ লাভ কৰি আহি আছে। আৰু ছাগলী কি ভেকচিন দিব লাগে গোটেই কথা জানিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব